অসমৰ প্ৰথমজন ঐতিহাসিক ৰজা কোন? আৰু ইয়াৰ উত্তৰ হৈছে বৰ্মন বংশৰ পূজ্য বৰ্মন। মুছলমানসকলে কোন চনত প্ৰথম অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে প্ৰথম আক্ৰমণ কৰিছিলে 1206 খ্ৰীষ্টাব্দত। তাৰ পাছত 3 নম্বৰ কুৱেশ্যন হৈছে শৰাইঘাটৰ যুদ্ধ কোন খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 খ্ৰীষ্টাব্দত। আৰু 4 নম্বৰ কুৱেশ্যন হৈছে মোগলৰ বিৰুদ্ধে অসমৰ শেষ ৰণখন ক'ত কেতিয়া হৈছিল? মোগলৰ বিৰুদ্ধে অসমৰ শেষ ৰণখন ইটাখুলিত 1681 চনত হৈছিল। 5 নম্বৰ কুৱেশ্যন হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন? আৰু ইয়াৰ উত্তৰ হৈছে ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি। তো 6 নম্বৰ কুৱেশ্যন হৈছে আহোম ৰাজ্যৰ দ্বিতীয়জন ৰজাৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে চুচেউফা। চুচেউফা হৈছে আহোম ৰাজ্যৰ দ্বিতীয়জন ৰজাৰ নাম। তো 7 নম্বৰ কুৱেশ্যন হৈছে আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? তো ইয়াৰ উত্তৰ হৈছে শিৱসাগৰ জিলাৰ চৰাইদেউত। তো 8 নম্বৰ প্ৰশ্ন হৈছে আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক চুকাফা কোন চনত অসমত প্ৰৱেশ কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল। তো আৰু 9 নম্বৰ কুৱেশ্যন হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে আহোমৰ শেষ ৰজাজনৰ নাম হৈছে যোগেশ্বৰ সিংহ। শেষৰ কুৱেশ্যনটো হৈছে 10 নম্বৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? আৰু ইয়াৰ উত্তৰ হৈছে খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে খগেশ্বৰ তালুকদাৰ।